কবিতাৰ শিৰোনাম শিল। কবি ভূষণ কলিতা। শিল যেতিয়া অৰণ্যত আছিল, শিলৰ কোনো সপোন নাছিল। কোনেও দেখা নাছিল শিলৰ বাবে সপোন। প্ৰাৰ্থনা কৰা নাছিল কোনেও শিলক। অসুৰ কিম্বা কিন্নৰ গন্ধৰ্ব হোৱা নাছিল শিল। দেৱ-দেৱী হৈ দুহাত মেলি দিয়া নাছিল শিলে। উৰন্ত অপ্সৰা হোৱা নাছিল শিল। মণিকূটৰ থাপনাত মূৰ্তি হৈ ফুলৰ মাজত নিথৰ হৈ থকা নাছিল শিল। শিল যেতিয়া পাহাৰৰ পৰা নামি অহা নাছিল, ৰক্তবীজেৰে শিলৰ চৰণ তিতি থকা নাছিল তেতিয়া। শিৱ হোৱা নাছিল শিলৰ টুকুৰা এটা। শূন্যতাই আৱৰি আছিল শিলক, কোনেও শুনা নাছিল শিলৰ আত্মকথা। শিল নিজে নিজেই ক্ষয় হৈ পূৰ্ণ কৰা নাছিল শস্যৱতীৰ শত স্বপ্ন। শিল যেতিয়া শিল্পীৰ স্পৰ্শত শিল্প হ'ল, তেতিয়া শিল আৰু শিল হৈ নেথাকিল। শিলৰ বুকুত গজি উঠিল কুন্দুৱা দুটি শিল, ওঠত শিলৰ ডালিম দাঁত, চকুত শিলৰ বাখৰ খটোৱা তিৰ-বিৰ মণি, শিলৰ লাহি-পাহি হাত ভৰি। শিল শিল্পীৰ স্পৰ্শত শিল্প হ'ল, দুহাত মেলি আশীৰ্বাদ দিলে মূৰ্তি হৈ। খোদিত হ'ল শিল মন্দিৰে মছজিদে। শিলৰ হাত ভৰি ওঠৰ ঐশ্বৰ্য অনুভূতিত শিলে নৃত্য কৰিলে নাৰী পুৰুষ হৈ, উদযাপন কৰিলে সুপ্ত সূৰ্যৰ পোহৰৰ উৎসৱ। ধন্যবাদ।